পেৰা বনাবৰ কাৰণে মই প্ৰায় 1 লিটাৰমান গাখীৰ লৈছোঁ। গাখীৰখিনি ভালদৰে গৰম হোৱালৈকে মই গেছটো হাই ফ্লেমত ৰাখি থ'ম। গাখীৰখিনি গৰম হ'লত মই গেছটো মিডিয়ামত ৰাখি গাখীৰখিনি লৰাই আছোঁ। গাখীৰখিনি অলপ ডাঠ হ'লত মই ইয়াত 1 কাপ চেনি দি দিছোঁ। গাখীৰখিনি যিহেতু ডাঠ হৈ আহিছে সেইকাৰণে ইয়াক খুব ঘনকৈ লৰাই থাকিব লাগিব। এনেদৰে ডাঠ হৈ আহিলে গেছটো মিডিয়ামৰ পৰা ল' ফ্লেমত আনি ল'ব লাগে। এতিয়া মই এখন প্লেটত অলপমান ঘিউ সানি লৈ তাত এইখিনি মই দি দিছোঁ আৰু অলপমান ঠাণ্ডা হোৱালৈ ৰৈ মই এইখিনি লাডু কৰি লৈছোঁ এনেদৰে। এয়া পেৰা হৈ গ'ল।
ঘৰতে আপোনালোকেও বনাবলৈ চেষ্টা কৰিবচোন। ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে, যদিহে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।